নমস্কাৰ। আজি আমি উপস্থিত আছোঁ ধুবুৰী বড়ো মছজিদ প্ৰাংগণত, য'ত আমাৰ শ্ৰদ্ধাৰ ইমাম চাহাব মৌলানা মহম্মদ বাইজুদ্দিন কাছিমি চাহাব আছে। এখেত আমাৰ ইমাম বড়ো মছজিদ ধুবুৰী। বাল্য বিবাহ সম্পৰ্কে আপুনি আপোনাৰ মতামত জনাব। বর্তমান আমি দেখি আছোঁ, মিডিয়াত দেখি আছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বাল্য বিবাহৰ কাৰণে বিভিন্ন জাগাত মানুহক ধৰি আছে আৰু পুৰুষবিলাকক ধৰি আছে, গাৰ্জেনবিলাকক ধৰি আছে, লগতে স্বামীবিলাকক ধৰি আছে। বাল্য বিবাহ আমি বিৰোধ কৰোঁ। বাল্য বিবাহ হ'ব নালাগে। আৰু আমাৰ ইছলামতো এনেকুৱা নাই যে বাল্য অৱস্থাতে বিয়া পাতিব লাগে। বিয়া পাতিব লাগে, বিয়া পাতাৰ কথা হাদিছত আহিছে, মান ইস্তাতা মিনকুমুল বাআতা ফালিয়াতাজাওয়াজ। আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে তোমালোকৰ ভিতৰত যেতিয়া তুমি স্বাৱলম্বী হবা, আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱে হওক, যেতিয়া তুমি স্বাৱলম্বী হবা তেতিয়া তুমি বিয়া শাদী কৰা। গতিকে মই এই হাদিছৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে বাল্য বিবাহ হ'ব নালাগে। শৰীয়তত বাল্য বিবাহ যদি কোনোবাই যদি কৰে হৈ যাব, কিন্তু এইটো বাল্য বিবাহ কৰাটো জৰুৰী নহয়। আৰু শৰীয়তত বাল্য বিবাহৰ কাৰণে উৎসাহিতও কৰা নাই, বৰঞ্চ এইটো কৈছে যে যেতিয়া তুমি স্বাৱলম্বী হবা, আৰ্থিকভাৱে এবং আৰু শাৰীৰিকভাৱে স্বাৱলম্বী যেতিয়া হবা, তেতিয়াহে তুমি বিয়া শাদী কৰিবা। গতিকে মই বাল্য বিবাহৰ ওপৰত এইটো মই অসমৰ ৰাইজক এইটো ক'ব বিচাৰোঁ যে বাল্য বিবাহ হ'ব নালাগে। বাল্য বিবাহটো জৰুৰী নহয়। চৰকাৰে যি গাইডলাইন দি দিছে, 18 বছৰৰ ওপৰত বিয়া পাতিব লাগে, 18 বছৰৰ নিচত বিয়া পাতিব নালাগে। মই এইটোৱেই অসমৰ ৰাইজক আহ্বান কৰিছোঁ। এতিয়া আৰু এটা কথা সুধিব বিচাৰিছোঁ। এনেকুৱা আছে, কোনোবাই যদি সাবালক হোৱাৰ আগতেও যদি কোনোবাই বিয়া পাতে, শৰীয়ত সন্মতভাৱে বিয়াটো হৈ যাব, অবৈধ নহয়। কিন্তু মই কৈছোঁ এইটো জৰুৰী নহয় যে বাল্য অৱস্থাতে বিয়া পাতিব লাগিব, এইটো জৰুৰী নহয়। আৰু বয়সৰ ক্ষেত্ৰত তেনেকুৱা বয়স নাই। কাৰণ কিছুমান ছোৱালী বা ল'ৰা এনেকুৱা আছে যিয়ে শকত আছে, শাৰীৰিকভাৱে সবল, মানে 18 বছৰৰ মানে আগতেই সি বালিক হৈ যায়। গতিকে বালিক সেইটো মানুহৰ শাৰীৰিক গঠনৰ ওপৰত। কোনোবাই ক্ষীণ আছে, দুবলা আছে, সি কিন্তু মানে 18 বছৰৰ পিছতেও সি বালিক হয়। গতিকে শৰীয়তত যিটো আছে সেইটো সাবালকৰ ওপৰত আছে যে সাবালক অৱস্থাত বিয়া পাতিব লাগে। নাবালক অৱস্থাত কোনোবাই বিয়া পাতিলে বিয়া হৈ যাব। যেনেকুৱা অন্য ধৰ্মতো আছে, বিয়াটো অবৈধ নহয়। আমি এটা সাংবাদিক মিডিয়াতে এটা দেখি আছোঁ, মানে অবৈধ স্বামী বুলি কৈ আছে। ধৰ্মীয় অনুপাতে কিন্তু অবৈধ স্বামী নহয়। চাহে সেইটো হিন্দু ধৰ্ম হওক, চাহে মুছলমান ধৰ্ম হওক, ধৰ্ম অনুপাতে বিয়াটো ঠিকই হৈছে। আমাৰ হিন্দুস্তানৰ, আমাৰ ইণ্ডিয়াৰ অনুপাতে যিটো বাল্য বিবাহৰ ওপৰত যিটো এক্ট বনাইছে, সেই অনুপাতে আমাৰ বিবাহটো অবৈধ হৈছে। গতিকে এইটোৱে আৰু। এতিয়া বাল্য বিবাহৰ যিটো কথা, যিটো মানে চৰম বিতৰ্কিত বুলি নকওঁ, এতিয়া যিটো চৰ্চাৰ বিষয় হৈছে বাল্য বিবাহ, এই বাল্য বিবাহৰ কথাত এতিয়া ধৰক যদি কিবাকে গম পোৱা গ'ল যে কোনোবা ল'ৰা বা ছোৱালীয়ে বাল্য বিবাহ কৰিছে, সেই বাল্য বিবাহৰ ক্ষেত্ৰত কিবা শাস্তিৰ প্ৰাৱধান আছে নেকি? কিবা শৰীয়ত মতে বা কিবা আছে নেকি? যদি আছে অলপ ক'ব। শৰীয়ত অনুপাতে বাল্য বিবাহ যদি কোনোবাই কৰে, শাস্তি কোনো নাই।
শাস্তি নাই, কিন্তু এনেকুৱা একটা আছে যে ছোৱালীজন যেতিয়া বাল্য বিবাহ হৈছে, বিয়া হোৱাৰ পিছত যেতিয়া সি বালিগ হ'ব, সাবালিকা হ'ব, তেতিয়া তাৰ এটা এখতিয়াৰ থাকিব যে সি বিয়াটো ভংগও কৰিব পাৰে আৰু সেই বিয়াটো টিকাই ৰাখিব পাৰে। এইটো তাৰ এখতিয়াৰ দিয়া আছে, কিন্তু বিয়াটো হৈ যাব। আৰু বিয়া কৰাৰ পিছত মানে বাল্য অৱস্থাত যদি বিয়া কৰে, শৰীয়তে কোনো শাস্তি নাই। ইমাম চাহাব, এটা আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন যে চাইল্ড মেৰেজ এক্ট 2006 মতে, ভাৰতীয় আইন মতে, যে আমি জানো যে ছোৱালীৰ বয়স 18 বছৰ আৰু ল'ৰাৰ বয়স 21 বছৰ হ'ব লাগে। গতিকে এই চাইল্ড মেৰেজ এক্ট 2006-ৰ ওপৰত আপোনাৰ কি ক'ব লগা আছে, অলপ ক'ব। এই বিষয়ে মই এইটোই কম যে আমাৰ চৰকাৰে যি আইন যিটো বান্ধি দিছে বাল্য বিবাহৰ ওপৰত, ল'ৰাৰ 21 বছৰ আৰু ছোৱালীৰ 18 বছৰ, এই আইনটো আমাৰ মানিব লাগে। সকলো মুছলমানৰ সেইটো মানিব লাগে, সকলো ধৰ্মৰ মানুহেও মানিব লাগে। আৰু লগতে মই এইটো আহ্বান কৰিছোঁ যাতে এই আইনটো মানি চলে। আৰু এটা মই কথা ক'ব বিচাৰোঁ যে বাল্য বিবাহ কিয় হয়। বাল্য বিবাহ এই কাৰণে হয়, আমি পেপাৰ পত্ৰিকাত বা বিভিন্ন মিডিয়াত দেখিছোঁ, য'ত য'ত শিক্ষা নাই, শিক্ষাৰ অভাৱ, স্কুল নাই, কলেজ নাই, তাতে মই দেখিছোঁ বাল্য বিবাহৰ সংখ্যাটো বেছি। গতিকে মই অসম চৰকাৰক এইটোই আহ্বান জনাম যে আপুনি চৰকাৰে যাতে যি ঠাইত স্কুল নাই, কলেজ নাই, শিক্ষাৰ ব্যৱস্থা কৰক। শিক্ষা হ'লে বাল্য বিবাহটো কমি যাব। এইটোই মই চৰকাৰক আহ্বান জনাম। ধন্যবাদ মাননীয় ইমাম চাহাব, আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আজি এই আপোনাৰ যিখিনি মেছেজ, আপোনাৰ যিখিনি বক্তব্য, আমি এই বক্তব্যটো অসমৰ ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিম এনি ফ'ৰ্থ পিলাৰৰ জৰিয়তে। গতিকে আপোনাক এই চেগতে আমি ধন্যবাদ জনাইছোঁ। থেংক ইউ।